Hey guys, welcome back to my channel. So, আজি vlog to মই ইয়াৰ পৰা start কৰিছো মায়ে গামোচাবিলাক জাপি আছে। মই আপোনাক এটা ভুল ইনফৰমেশন দিছিলো লাইক গামোচাবিলাক লাষ্ট ভিডিঅ'ত মই কৈছিলো কি ধুব গামোচাবিলাক ধোৱা নাই গামোচাবিলাক ৰ'দত দিছিলে একচুয়ালি বহুত দিন ভিতৰত ধুৱা আছিল যে সো গামোচাবিলাক এটা ভাগে ভাগে ভৰাই আছে মায়ে মই হেল্প কৰি দিওঁ অকমান আৰু কি জানে গামোচাবিলাক মানে প্ৰায়খিনি গামোচা ঘৰত বোৱা গামোচা আমাৰ মায়ে পোৱা মোৰ বায়ে বোৱা তেনেকুৱা টাইপৰ আৰু তাৰ পিছত কিছুমান আৰু গিফ্টটো পোৱা আছে মই এখিনি আকৌ খাজানা নি গামোচা আৰু বেলেগ খাজানা আছে আৰু বেলেগ গামোচাও আছে এখিনি মানে জাস্ট এটা পাৰ্ট হয় এনিৱেজ মই অকণ মাক হেল্প কৰি দিওঁ পেক পেকা থাকাতকে ষ্টক কিমান গামোচা guys এইবিলাক চাপি পিনে মোৰ হল এতিয়া এইবিলাক থব লাগিব ধুনিয়াকে আৰু তাৰ পিছত আৰু গামোচা আছে এইবিলাক আজি নেদেখো পিছত দেখো হা তো ধুনিয়া ধুনিয়া হৈ গ'ল সো গাইস নেক্সট আহিছে আপোনাৰ চেলেং কাপোৰ এতিয়া চাপি আৰু এইবিলাক সব মোৰ মায়ে বোৱা মোৰ মা বহুত টেলেন্টেড হয় unlike me মোৰ মা বহুত টেলেন্টেড সো গাইস বলক চাপি সো গাইস এয়া মোৰ মৰমৰ মা আৰু মায়ে মানে এতিয়া হেয়া কৰি আছে চাপি আছে আৰু ভন্টি বেকগ্ৰাউণ্ড ডান্স কৰি আছে I don't know why Hey guys, এতিয়া এইবিলাক চাপি হৈ গ'ল এইটো এটা পাহাৰ সৰি আৰু এইটো এটা পাহাৰ সো এইখিনি এতিয়া ধুনিয়াকে ভৰাই থৈ দিম হে আৰু হে গাইস এতিয়া মই খাবলৈ লৈছো মই দেখাম কি খাবলৈ লৈছো আজি সো আজি মই কি খাম জানে পুৰি এটো ডালি বুট কিবাকি মিক্স কৰা আছে দেন এটো ৰঙালাও চব্জি ঘৰৰ ৰঙালাও হা আমাৰ তাৰ পিছত এয়া আপোনাৰ হেৰি বিন আলু আৰু বুটৰ চব্জি ড্ৰাই ফ্ৰাই আচাৰ আছে তাৰ পিছত এয়া হৈছে আপোনাৰ পিয়াজ So guys, খাই finish here. Hey guys, এতিয়া আমি বিংগো খেলিব লৈছো আপোনালোকে বিংগো যদি নাজানে মই অকমান দেখাই দিম হা A B C D বিংগো খেলিম হয় নাই আৰু আপোনালোকক মই ভিডিঅ'টো অলপমান দেখাই দিম তেতিয়ালৈ গম পাব একচুৱেলি খেলে কেনেকৈ এনেকে পাঁচটা এটো সাইডে আৰু পাঁচটা এটো সাইডে এনেকে ঘৰ বনাব তাৰ পিছত আপুনি ৰেন্ডমলি A B C D খন যে y লৈকে লিখিব 25টা ঘৰ হৈছে ন 5 * 5 25 সো 25টা ঘৰ হৈছে সেইকাৰণে তাতে আপুনি A B C D খিনি যত লিখিব সাপোজ মই লিখি লওঁ এতিয়া আপোনালোক ৰৈ থাকক মই ধুনিয়াকে লিখি ললো লিখি লোৱাৰ পিছত কোনোবা ক'ব হা সাপোজ আপোনাৰ A বুলি যেতিয়া ক'ব আপুনি A টো কাটিব আপোনাৰ B বুলি ক'লে আপুনি B টো কাটিব তেনেকৈ আৰু সবৰে এটা পাল আহে তাৰ পিছত আপোনাৰ কি হ'ব এনেকুৱা লাইনডাল কাটিব পাৰিব এনো যেতিয়া আপোনাৰ গোটেই এটা কাট খাই যায় লাইনটোৰ তেতিয়া আপুনি এনেকৈ কাটিব পাৰিব এনেকৈ কাটিব পাৰিব এনেকৈ কাটিব পাৰিব এনেকৈ কাটিব পাৰিব এনেকৈ যেনেকৈ হ'লেও আৰু পাঁচটা লাইন হৈ যোৱাৰ পিছত যদি কয় মই জিকিলো মোৰ পাঁচটা লাইন হৈ গ'ল মানে আপুনি জিকিলে কিমান ইজি হয় এইটো গেম বিংগো তো গাইজ এতিয়া মই বিংগো খেলো আপোনালোকে মানে ৰক মই চাগে হাৰি পিম বাট এনিৱেজ মই এতিয়া খেলো আৰু বিংগো সো এতিয়া আমি খেলিবলৈ ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট লেটাৰটো হৈছে ই সো গাইজ এতিয়া খেলিব লৈছোঁ ৰাম লক্ষ্মণ সীতা ভৰত ৰাৱণ কিন্তু নামবিলাক মই বেলেগ বেলেগকৈ দিছিলোঁ মই এৰেঞ্জো কৰা নাই কিয় কাৰণে বপি ডিমাণ্ডছ কি হ'ল নাই জিকা গাইজ নাই জিকা মই পাৰি আছো সেইকাৰণেতো ইণ্টাৰেষ্টিং লাগে গাইজ ষ্ট্ৰেটেজি কি জানে কিছুমান মানে এনেকুৱা থাকে মানে মই নিজিকো ঠিক আছে আৰু কাকো মই জিকিবও নিদিওঁ I don't know কালি মানে তেনেকুৱাকৈ হ'ব মানে এখন পাতে 10 মিনিট মান ঘূৰিছে এটা ইজি more easy.
চাবা যদি একেখন পাতাতে মাৰি পেলাম তো গাইজ মোক গালিও পাৰে ডিমাণ্ডিং মানে এখন পাতি দিব লাগিব I will know. Okay, thanks. Jikira, pause jikilo. Jikilo wo hai do. No buji pa na. Bahut bhalo laga goche sillo. To sab basic strategy khelna thakibo mane khelu. First strategy khela. Ki strategy mane khelu nekhelu. Mane strategy khelu ke kon na authoni pa mota tini kon bele card diso ha. Not the same card. Not the same card. Oh nahi tini kon bele card. Hey. Not the same card. ইয়াত কিছুমান মানুহে পিছফালে ফটো ছেশ্যন কৰি আছে চব ফটো ছেশ্যন কৰি আছে কিছুমান মানুহে এনিৱেজ মই আহিছো ওপৰলৈ আহিছো মানে এইখন দেখিছে এইখন আমাৰ পিছফালৰ ঘৰটো টিং আছাম চাপৰ পিছফালৰ ঘৰটো টিং আৰু এইটো হৈছে আগফালৰ ঘৰটো হৈছে RCC ফাউণ্ডেশ্যনৰ ঠিক আছে চ' সেয়াই আৰু এইখন চব ইমান ধুনীয়া এইবিলাক আমাৰ বাৰী নহয় দেই লোকৰ বাৰী একদম পুৰা গাঁৱলীয়া পৰিৱেশ ভাল লাগে Hey guys, এতিয়া মই অকমান ফুৰিবলৈ ওলাইছো এই ৰাস্তাটো দেখিছে এই ৰাস্তাটোতে আহিছো ফুৰিবলৈ মই সদায় গধূলি সময়ত এই ৰাস্তাতে আহোঁ আৰু কি জানা ইণ্টাৰেষ্টিং কথা মই কালি ভিডিঅ'টো এণ্ড কৰিব পাহৰি থাকিলোঁ ৰাতি মানে মই শুই থাকিলোঁ ভাত চাত খাই তো সেয়াই আৰু সেইকাৰণে মই এণ্ড নকৰিলোঁ বাট এনিৱেজ আজি মই কালি ভিডিঅ'টো মানে আজি এণ্ড কৰিছোঁ অফিচৰ পৰা আহিলোঁ মই এতিয়া বৰ্তমান যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে এটা লাইক নিশ্চয় দিব আৰু যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তাৰপিছত এটা বেল আইকন দেখিব সেইটো ক্লিক কৰিব যাতে আপোনালোকে মোৰ কোনো ভিডিঅ' মিছ নকৰে চব ভিডিঅ' চাব পাৰে চ' গাইজ Bye-bye.